নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নৱনীতা। মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। দুপৰীয়া শুই উঠি চাহ পানী খালোঁ। এতিয়া গধূলি হ'ল, পূজা আহি আছে যিহেতুকে পূজাৰ বজাৰ কৰিবলৈ যাম। চাই থাকক ভিডিঅ'টো, কি বজাৰ কৰোঁ আপোনালোককো দেখাই আছোঁ। এয়া কলিজা শুই আছে, কলিজাকো ৰেডি কৰাম এতিয়া উঠাই লৈ। আমি ওলালোঁ বজাৰলৈ। সেউজীয়া পথাৰখন, কেইদিনমান পিছত আৰু হালধীয়া হ'ব, ধানবিলাক পকিব। কলিজাক চাওক, পাপাকৰ লগত গাড়ী আগত বহি যায়। বিশালত সোমাইছিলোঁ। বিশালত বিভিন্ন ধৰণৰ কাপোৰ, কি লওঁ কি নলওঁ, কিন্তু এই বেন দেখি বেন কেইডাল ল'ব বৰ মন গ'ল। এডাল বেন ল'লোঁ কলিজাৰ কাৰণে। কাপোৰ চাওকচোন, আৰু গোটেইবিলাকৰে অফাৰ চলি আছে। গোটেই কাপোৰ মই কিবা কাৰণে আনিলোঁ। এই চকলেট আনিছোঁ, দুটা পেকেটৰ লগত এটা ফ্ৰী। এটাৰ দাম আছে 170কে। ব্ৰাছ আনিলোঁ, 5ডাল আছে, ইয়াৰ আছে 120 ব্ৰাছৰ দাম। আৰু এইটো বাচন ধোৱা চাবোন, দুটা মিলি আছে 89। কমফৰ্ট দুটা আনিলোঁ, 58কে আছে। তাৰপিছত এটা চানচিল্ক শ্বেম্পু ল'লোঁ, এইটোত আছে 135। এইটো ফেচ ৱাছ লৈছিলোঁ পণ্ডছৰ, এইটো হৈছে 175। আৰু এয়া বিস্কুট লৈছিলোঁ, এপেকেটত 49 টকা কৰি। এইটো ট্ৰেছমি শ্বেম্পু লৈছিলোঁ, মই ইউজ কৰোঁ। আৰু এই কলিজাৰ কাৰণে গৰম লণ্ঠন 5টা ল'লোঁ। ঠাণ্ডা পৰিলে যিহেতুকে বেছি দিন নাই। আৰু এইযোৰা ড্ৰেছ আনিছোঁ কলিজাৰ কাৰণে, বেছি দাম নহয়, 300 টকা। এইটো ক্ৰীম। আৰু কলিজাৰ পাপাকৰ কাৰণে গেঞ্জি দুটা, আৰু মই ল'লোঁ লেগিংছ এটা। এইখিনি বিশালতে লৈছিলোঁ, আৰু বাকীখিনি বিশালত লোৱা নাই, বাকীখিনি বাহিৰৰ ছাইডৰ দোকানৰ পৰা লৈছিলোঁ। এইটো ফ্ৰক এইটো এটা ফ্ৰক, এইটো ফ্ৰক মোৰ খুব ভাল লাগিছিল, কিন্তু ফ্ৰকটো ডাঙৰ চাইজৰ হয়। আৰু এই দুযোৰো লৈছোঁ মই, পিন্ধি দেখুৱাম আপোনালোকক। এই দুটা নাইটি আনিছোঁ। এইযোৰ কাপোৰ খুৰাকে দিছে পূজা বুলি কলিজাক। এইফালে মই কাপোৰ চাই আছোঁ, আৰু এইফালে কলিজাই বহি বিস্কুটৰ পেকেট খাই আছে। ইয়াৰ পাপাকৰ লগত যুঁজি আছে। চাবচোন, কলিজাই পাপাকক ক'লে তাইক আৰু একো নালাগে। মোক কেতিয়াও একো বস্তু নিদিয়ে, পাপাকে যদি দিব নিদিয়ে তাই। এতিয়াৰ পৰা ইমান জনা হৈছে। চাওক মৰম দুয়োটাৰে। পাপাকৰ লগত মৰম, পাপাকৰ লগত খেলি আছে। মোৰ কেমেৰাটো দেখি কিনে তাই ফটো নুঠে, কেমেৰাৰ ওচৰত যায়। কি কৰি থাকে চাওকচোন ঘৰত থাকিলে। যদি মোৰ ভিডিঅ'টো চাই সকলোৱে ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।